पीटूंगा ना यहाँ पे मारिबो ना लगे तुम्हारे वजह से साला हम लोग को साला अरे डॉक्यूमेंट देखा ना क्या बात देंगे मजा समझ कर कह यहाँ पे मजा सर गया क्या सॉरी सर सॉरी लोगों के बच्चे हमको नौकरी नहीं मिलती ठीक है ना सिर्फ तुम लोग का डिस्ट्रिक्ट में अनएम्प्लॉयमेंट नहीं है हम लोग का डिस्ट्रिक्ट पे अनएम्प्लॉयमेंट है गरीबी हम लोग डिस्ट्रिक्ट में तेरा डिस्ट्रिक्ट में भी है मत करो अरे डॉक्यूमेंट देखा डोमिसाइल देके जाओ ना तुम इधर से डोमिसाइल देकर साला जाओ ना वहां जाएंगे जाओ सीम लेके डोमिसाइल लेके जाओ बता रहे हैं पैसा वहां यूपी का बंदा आके साला खुद को दिमासा ट्राइब बताता है दिमासा डॉक्यूमेंट निकला और दिखा फोटो उठा के बाहर वैक्सीन लूंगा सर हम बेंजीर लोग सर हम बता रहे हैं फिर हम निकल जाएंगे फिर आएंगे नहीं अरे पुलिस को मार देंगे लोग सब लोग पुलिस को मार ओए वीडियो कर तो ये डॉक्यूमेंट निकालो ओए डॉक्यूमेंट निकालो निकालो ओए रुक फोटो खींच दे इसके बहन चोक हमको दिखाओ ओए ना मारेगा नहीं मारेगा कोई भी नहीं मारेगा तो फोटो खींच ओए वीडियो कर फोटो ना भाई वीडियो कर ए ভিডিও তো বললি ভাইরাল কৰিলে ভাল আছিল মানে ওই তো ভিডিও जो भी টুইটার টিম नहीं मारेगा नहीं मारेगा खाली डॉक्यूमेंट दिखाना कोई पढ़ने से कोई नहीं मारेगा चलिए बोल रहा हूं ये यूपी का बंदा है ये नहीं मारेगा दिखा ना निकालो ना हम लोग मारेगा अच्छा नहीं होगा क्या ओए पुनः किनो डॉक्यूमेंट ना वीडियो को सुन वीडियो को ये নহয় আসলে ওই 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 শুনা শুনা ওই শুনা হয়তো আপোনালোকে ভালদৰে ধৰিব পৰা নাই যে কি হৈ আছে মানে কি হৈছে বৰ্তমান সময়ত আমাৰ এছএছচি জিডি মেডিকেল হৈ আছে আমাৰ অসমত বা চবতে হৈ আছে মেডিকেল হৈ আছে সেই মেডিকেলত বাহিৰৰ ষ্টেটৰ ল'ৰা ছোৱালী আহি পেলাই আমাৰ অসমত আহি মেডিকেল টেষ্ট দিছে তাৰ মানে কি হৈছে যেহেতু বাহিৰৰ ষ্টেট যিবিলাক ইউপি বিহাৰ হেতু সাইডে এছএছচি জিডি কাট অফটো বহুত বেছি যায় সো তেওঁলোকে কি কৰে আমাৰ অসমত যেহেতু এই এছএছচি জিডি হক বা এইবোৰ যিবোৰ পোষ্ট হয় প্ৰায় কাট অফটো যথেষ্ট কম যায় যেহেতু ল'ৰা ছোৱালীবিলাকে ইমানটা গুৰুত্ব নিদিয়ে সো তাৰ ফলত কাট অফটো যথেষ্ট কম যায় সো তেওঁলোকে কি কৰে আমাৰ অসমৰ হৈ তেওঁলোকে এপ্লাই কৰি তেওঁলোকে ফিজিকেল টেষ্ট পাছ কৰি ৰিটেন টেষ্ট পাছ কৰিলে এতিয়া মেডিকেল দিব আহিছে এই মেডিকেল পাছ কৰাৰ পিছতে কাইলৈ যেতিয়া চাকৰি হৈ যাব তেতিয়া অসমৰ যিবোৰ পোষ্ট আছে সেইবোৰ পোষ্টত উত্তৰ প্ৰদেশ বিহাৰ ল'ৰা ছোৱালী আহি পেলাই চাকৰি লৈ যাব সো এইবোৰ ল'ৰা ছোৱালী এতিয়া দেখিছে এইবোৰ ল'ৰা ছোৱালী এইটো ল'ৰা দেখিছে এইটো হৈছে উত্তৰ প্ৰদেশৰ তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহি আমাৰ অসমৰ হৈ এপ্লাই কৰি অসমৰ ফেক পিআৰচি বা অসমৰ ফেক ডমিচাইল এইবোৰ উলিয়াই পেলাই অসমৰ হৈ কোনোবা এখন ডিস্ট্ৰিক্টৰ হৈ পেলাই তেওঁ এপ্লাই কৰি তেওঁ চাকৰি লৈ যাব আমাৰ অসমৰ ল'ৰা ছোৱালী অসমত বৰ্তমান সময়ত কিমান নিবনুৱা বাবে কিমান হুলস্থুল 10টা পোষ্ট ওলাইছে 10,000 বা 1 লাখ ল'ৰা ছোৱালী এপ্লাই কৰে এনেকুৱা এটা পৰিস্থিতি হৈ আছে বাহিৰৰ ল'ৰা ছোৱালী আহি অসমৰ চাকৰিকেইটা লৈ আছে কিহৰ কাৰণে কাৰণ সেইবোৰ যিবোৰ মানুহে ফেক কেটামান পইচাৰ কাৰণে ফেক পিআৰচি ফেক ডমিচাইল দি পেলাই মানে তেওঁলোকক দিছে সো তাৰ ফলত আমাৰ অসমৰ হৈ তেওঁলোকে চাকৰিবোৰ লয় সো সেইবাবে মই ভিডিঅ'টো এইভাবে আপলোড কৰিছো যাতে আমাৰ অসমৰ যিবোৰ প্ৰশাসন ব্যৱস্থা তেওঁলোকে এইখিনি কথা গম পায় আৰু তেওঁলোকে কঠোৰ দৃষ্টি ৰাখে যে অসমৰ যিবোৰ চাকৰি যাতে কোনো বাহিৰৰ ষ্টেটৰ লৰাই যাতে ল'ব নোৱাৰে যেহেতু বহুত কম পোষ্ট থাকে আমাৰ অসমৰ এইগিটা পোষ্ট যাতে বাহিৰৰ ষ্টেটৰ লৰাই লৈ যাব নোৱাৰে সেইটো আপোনালোকে কঠোৰ দৃষ্টি ৰাখিব বুলি আমি আশা কৰিলো আৰু লগতে সেইসকল কেণ্ডিডেটলৈ এটা ৰিকুৱেষ্ট আপোনালোকে যোনটো চেণ্টাৰতে ইণ্টাৰভিউ দিব নাযাওক সেই চেণ্টাৰত আপোনালোকে নিশ্চয় গম পাব বাহিৰৰ ল'ৰা ছোৱালী আহিলে নিশ্চয় গম পাব আৰু বাহিৰৰ ল'ৰা ছোৱালী অহা লগত আপোনালোকে প্ৰশাসনৰ মানুহক আপোনালোকে খবৰ কৰি যোগাযোগ কৰক যাতে বাহিৰৰ কোনো ষ্টুডেণ্টে আহি আমাৰ অসমৰ পোষ্টগিটা ল'ব নোৱাৰে ঠিক আছে সো আপোনালোকে নিজে এটো বস্তু ধ্যান কৰিব যে হেতু লৰা উত্তৰ প্ৰদেশ নে বিহাৰ নে কো বাহিৰৰ ষ্টেটৰ যদি আপোনালোকে ভালদৰে হেতু বস্তু নিজে চাব কাৰণ আপোনালোকেহে বেছি জানিব কাৰণ আপোনালোকৰ লগত তেওঁলোকে মেডিকেল দিব সো সেইভাবে আপোনালোকে ভালদৰে কঠোৰ দৃষ্টি ৰাখিব যাতে বাহিৰৰ ষ্টেটৰ লৰা আহি আমাৰ অসমৰ পোষ্টগিটা লৈ যাব নোৱাৰে সো মই ভাবিলো যে ভিডিওটো যাতে দিলে সেইখিনি কথা সকলোৱে গম পায় আৰু এইটো যাতে আমাৰ অসমৰ পোষ্টগিটা বাহিৰলৈ চলে নিব নোৱাৰে সেইভাবে মই এইটো ভিডিও আপলোড কৰিলো সো যদি ভিডিওটো ভাল লাগিল ভিডিওটো ইমান শেয়াৰ কৰক যাতে সকলোৱে এইখিনি কথা গম পায় যাওক